নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আছামী জিকে নলেজৰ আন এটি ভিডিঅ'লৈ। আন দিনাৰ দৰে আজিও লৈ আহিছোঁ 5টি প্ৰশ্নৰে বনোৱা আন এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ। প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবৰ বাবে দিয়া থাকিব 10 ছেকেণ্ডকৈ সময়। আপোনালোকক যদি আৰু বেছি সময়ৰ প্ৰয়োজন হয় তেন্তে ভিডিঅ'টি ৰখাই লৈ উত্তৰটি কমেণ্ট বক্সত দিবলৈ যত্ন কৰিব আৰু ভিডিঅ'টি শেষলৈকে চাই যাব। আপোনালোকে বহু নজনা কথা মোৰ ভিডিঅ'ৰ যোগেদি জানিব পাৰিব। ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব। যোৱাটি খণ্ডত দিয়া প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে নামটো। হয়, নামটো আপোনাৰ কিন্তু ব্যৱহাৰ কৰে আনে। এতিয়া প্ৰথমটো প্ৰশ্ন হ'ল, গছৰ পাত কিহৰ বাবে সেউজীয়া হয়? আপোনালোকে যদি উত্তৰটো জানে তেন্তে কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে গছৰ পাত ক্ল'ৰ'ফিল অথবা শৰীৰকণাৰ বাবে সেউজীয়া হয়। এতিয়া 2 নম্বৰটো প্ৰশ্ন হ'ল, মানুহৰ জীৱনৰ কোনবিধ বস্তু গা ধোৱাৰ পিছত সৰু হৈ যায়? আপোনালোকে উত্তৰটি দিবলৈ যত্ন কৰিব। আপোনালোকৰ সময় আৰম্ভ হৈছে। कम हो क्योंकि डेटॉल आदत देती है 100 बीमारी फैलाने वाले। উত্তৰটো হৈছে চাবোন। হয়, চাবোন মানুহে গা ধোৱাৰ পিছত সৰু হৈ যায়। এতিয়া 3 নম্বৰ প্ৰশ্নটো হ'ল, কোন গছক সূৰ্যৰ কন্যা বোলা হয়? আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে তুলা অৰ্থাৎ শিমলু গছক সূৰ্যৰ কন্যা বোলা হয়। আজিৰ শিতানৰ 4 নম্বৰ প্ৰশ্নটো হ'ল, পঁইতা ভাতক ইংৰাজীত কি বুলি কোৱা হয়? আমাৰ অসমীয়া মানুহে পঁইতা ভাত প্ৰায়ে খোৱা দেখা যায়। আপোনালোকে ক'বচোন ইংৰাজীত পঁইতা ভাতক কি বুলি কোৱা হয়? সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে পঁইতা ভাতক ইংৰাজীত চ'কড ৰাইচ বুলি কোৱা হয়। আপোনালোকে নাজানে যদি শিকি ল'ব। আজিৰ শিতানৰ 5 নম্বৰ অৰ্থাৎ শেষৰটি প্ৰশ্ন হৈছে, মোবাইল শব্দৰ অৰ্থ কি? আপোনালোকে উত্তৰটি কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। আপোনালোকৰ সময় আৰম্ভ হৈ গৈছে। উত্তৰটো হৈছে মোবাইল শব্দৰ অৰ্থ হ'ল ভ্ৰাম্যমান। এতিয়া আপোনালোকৰ কাৰণে দিয়া প্ৰশ্নটো হ'ল, চিম শব্দৰ অৰ্থ কি? আপোনালোকে যদি উত্তৰটো জানে তেন্তে নিশ্চয় কমেণ্ট বক্সত উত্তৰটি দি থ'ব আৰু অহাটি খণ্ডত ইয়াৰ শুদ্ধ উত্তৰটি ঘোষণা কৰা হ'ব। আজিলৈ ইমানেই। ভিডিঅ'টি যদি চাই ভাল লাগিলে নিশ্চয় কমেণ্ট বক্সত জনাব। পুনৰ 5টি বিশেষ ধৰণৰ প্ৰশ্ন লৈ আপোনালোকক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। ধন্যবাদ।